নমস্কাৰ এছিয়া নিউজ অসম নৰ্থ ইষ্টলৈ সমূহ দৰ্শকক স্বাগতম ষ্টুডিঅ'ত মই হিমাত্ৰী শৰ্মা ভূমিকম্পত বিধ্বস্ত কলম্বিয়া বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বৰ্তমানো উদ্ধাৰ অভিযান চলি আছে ইফালে কলম্বিয়াৰ ৰাষ্ট্ৰপতি নিশা সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে সোমবাৰে পুৱা 7:34 কলম্বিয়াত ভয়ংকৰ ভূমিকম্পই কঁপাই তুলিছিল জনাইছো সবিশেষ ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত কলম্বিয়া বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বৰ্তমানো উদ্ধাৰ অভিযান চলি আছে ইফালে কলম্বিয়াৰ ৰাষ্ট্ৰপতি নিশা সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে সোমবাৰে পুৱা 7:34 কলম্বিয়াত ভয়ংকৰ ভূমিকম্প কঁপাই তুলিছিল ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 7.4 ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল চকো প্ৰদেশৰ সান জোছ ডেল পালমাৰ কলম্বিয়াৰ তৃতীয় বৃহত্তৰ চহৰ কেলিত কমেও 20টা বৃহৎ অট্টালিকাও ভাঙি পৰিছে কলম্বিয়াত প্ৰবল ভূমিকম্পত মৃতকৰ সংখ্যা 138লৈ বৃদ্ধি হৈছে ভূমিকম্পত আহত হৈছে শতাধিক লোক এই ভূমিকম্পনৰ কম্পন কেৱল কলম্বিয়াতে সীমাবদ্ধ নাথাকি চুবুৰীয়া পানামা আৰু ভেনিজুৱেলাতো অনুভূত হয় ভূমিকম্পৰ পাছতে বিভিন্ন অঞ্চলত সতৰ্কতামূলকভাৱে লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে এতিয়াও উদ্ধাৰ আৰু ক্ষয়ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণৰ কাম অব্যাহত আছে মৃতকৰ সংখ্যা আৰু ক্ষয়ক্ষতিৰ পৰিমাণ আৰু বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে পুনৰবাৰ জনাইছো ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত কলম্বিয়া বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বৰ্তমানো উদ্ধাৰ অভিযান চলি আছে ইফালে কলম্বিয়াৰ ৰাষ্ট্ৰপতি নিশা সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে সোমবাৰে পুৱা 7:34 কলম্বিয়াত ভয়ংকৰ ভূমিকম্পই কঁপাই তুলিছিল আৰু ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 7.4 ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল চকো প্ৰদেশৰ সান জোছ ডেল পালমাৰ কলম্বিয়াৰ তৃতীয় বৃহত্তৰ চহৰ কেলিত কমেও 20টা বৃহৎ অট্টালিকা ভাঙি পৰিছে আৰু এই ভয়ংকৰ ভূমিকম্পৰ দৃশ্য এতিয়া সামাজিক মাধ্যমতো ভাইৰেল হৈছে কলম্বিয়াত প্ৰবল ভূমিকম্পত মৃতকৰ সংখ্যা 138লৈ বৃদ্ধি হৈছে ভূমিকম্পত আহত হৈছে শতাধিক লোক এই ভূমিকম্পনৰ কম্পন কেৱল কলম্বিয়াতে সীমাবদ্ধ নাথাকি চুবুৰীয়া পানামা আৰু ভেনিজুৱেলাতো অনুভূত হয় ভূমিকম্পৰ পাছতে বিভিন্ন অঞ্চলত সতৰ্কতামূলকভাৱে লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে আৰু এতিয়াও উদ্ধাৰ আৰু ক্ষয়ক্ষতিৰ পৰিমাণ নিৰ্ধাৰিত কাম অব্যাহত আছে আৰু মৃতকৰ সংখ্যা আৰু ক্ষয়ক্ষতিৰ পৰিমাণ আৰু বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত কলম্বিয়া পুনৰবাৰ ভয়ংকৰ ভূমিকম্প জোকাৰি গ'ল কলম্বিয়া বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে আৰু বৰ্তমান উদ্ধাৰ অভিযান চলি আছে এইফালে কলম্বিয়াৰ ৰাষ্ট্ৰপতি নিশা সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থাও ঘোষণা কৰে সোমবাৰে পুৱা 7:34 কলম্বিয়াত ভয়ংকৰ ভূমিকম্পই কঁপাই তুলিছিল ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 7.4 আৰু ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল চকো প্ৰদেশৰ সান জোছ ডেল পালমাৰ কলম্বিয়াৰ তৃতীয় বৃহত্তম চহৰ কেলিত কমেও 20টা বৃহৎ অট্টালিকাও ভাঙি পৰে কলম্বিয়াত প্ৰবল ভূমিকম্পত মৃতকৰ সংখ্যা 138লৈ বৃদ্ধি আৰু ভূমিকম্পত আহত হৈছে শতাধিক লোক এই ভূমিকম্পনৰ কম্পন কেৱল কলম্বিয়াতে সীমাবদ্ধ নাথাকি চুবুৰীয়া পানামা আৰু ভেনিজুৱেলাতো অনুভূত হয় ভূমিকম্পৰ পাছতে বিভিন্ন অঞ্চলত সতৰ্কতামূলকভাৱে লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে এতিয়াও উদ্ধাৰ আৰু ক্ষয়ক্ষতিৰ পৰিমাণ নিৰ্ধাৰিত কাম অব্যাহত আছে আৰু মৃতকৰ সংখ্যা ক্ষয়ক্ষতিৰ পৰিমাণ আৰু বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে